ইয়াত মানুহে নিজৰ ইচ্ছামতে আহে, কিন্তু ইয়াৰ পৰা ওলোৱাৰ সিদ্ধান্ত মাইখুলিয়ে কৰে। নমস্কাৰ, আমাৰ ইউটিউব চেনেল হিয়াৰ ক্লিয়াৰলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। অহা 14 অক্টোবৰ তাৰিখে মুক্তি পাবলৈ গৈ আছে এখন নতুন অসমীয়া বোলছবি, যাৰ নাম হৈছে ঘোষ্ট অফ মাইখুলি। বিভিন্ন ৰহস্য আৰু একশ্যনেৰে ভৰপূৰ এই ছবিখন পৰিচালনা কৰিছে যুৱ পৰিচালক পংকজ চৰামে। ছবিখনত অভিনয় কৰিছে বিশিষ্ট অভিনেতা বাহাৰুল ইছলাম, যুৱ প্ৰজন্মৰ জনপ্ৰিয় অভিনেতা কমল লোচনৰ লগতে বিভিন্ন নপুৰণি কলা কৌশলীসকলে। আমাৰ সহযোগী নীলোৎপল কলিতাৰ লগত উপস্থিত আছে ছবিখনৰ পৰিচালক পংকজ চৰাম। আহকচোন তেখেতসকলৰ মুখেৰে শুনো এই চিনেমাখনৰ বিষয়ে কিছু। নমস্কাৰ, মোৰ লগত এয়া আছে ঘোষ্ট অফ মাইখুলি ডিৰেক্টৰ পংকজ চৰাম। নতুন অসমীয়া ছবি 14 অক্টোবৰ তাৰিখে ৰিলিজ হ'ব। অলপ কৈ দিব চিনেমাখনৰ কথা, কেনেকুৱা প্লেনিংবিলাক আপোনালোকে কৰিলে অডিয়েঞ্চ জানিব বিচাৰে। চিনেমাখনত আপোনাৰ আছে কমল লোচন, বাহাৰুল ইছলাম, জুৰি লাস্কাৰ, দৰতী ভাৰদ্বাজ, গোটেইখিনি ষ্টাফ গোটেইখিনি আছে। তাৰপিছত আমাৰ যোনখিনি ট্ৰিটমেণ্ট দিছোঁ সেইটো মানে আপুনি দেখিলে মানে ভিজুৱেলি বহুত ভাল পাব। কমপ্লিটলি মানে MMA প্লেয়াৰ্ছবিলাকক আমি ইউজ কৰি পেলাই আপোনাৰ চিনেমাখন আমি কোৰিঅ'গ্ৰাফ কৰিছোঁ। কি নতুন দেখিব পাব মানে অসমৰ ৰাইজে এখন চিনেমা বেলেগতকৈ কেনেদৰে কিমান পৃথক আৰু হয়, আপোনাৰ যেতিয়া চিনেমাখন যেতিয়া চাব, ছবিটো আপুনি যেতিয়া মানে বেলেগৰ লগত কম্পেয়াৰ কৰিব, ভাবক হলিউড টাইপ ফিলটো আহিব বা আমি যোনটো কালাৰ এভৰিথিং ইউজ কৰিছে। ৰিচেণ্টলি আমি আপোনাৰ টিজাৰ ৰিলিজ কৰিছোঁ, আপোনালোকে চাই ল'ব পাৰে। মানে ঘোষ্ট অফ মাইখুলি বুলি আমাৰ পেজ আছে। ইমান কষ্ট কৰি এখন চিনেমা আপোনালোকে বনায় বা বহুত তাত হেৰি আপোনালোকৰ কষ্ট মানে লুকাই থাকে চিনেমাৰ আগত, কিমান কষ্ট থাকে। কি ক'ব আচলতে অডিয়েঞ্চ নাই, কিয় নাই, মানে কি কৰিব আমাৰ ক'ৰবাত হেৰি আছে ভুল এটা আছে নেকি, এনেই ক'ৰবাত ভুল কৰি আছোঁ চিনেমা আমি প্ৰচাৰৰ ক্ষেত্ৰত আমি যিমানখিনি কৰিব লাগিছিল সিমানখিনি পাৰা নাই নেকি, কি কয় আপুনি? একচুৱেলি এতিয়া কথাটো এনেকুৱা হৈ যায় যে যেতিয়া মানে এটা টাইম এটা ভাবি লওক 10 বছৰৰ ভিতৰত যিখিনি চিনেমা ৰিলিজ হৈছে এইবিলাক তেনেকৈ মানে কি টাইমৰ লগত মানে বস্তুখিনি গ্ৰ' হৈ যায়। আৰু এতিয়া যেনেকৈ হলিউডৰ কথা যদি কওঁ, হলিউডো আগতে বহুত চলিছিল, এতিয়া লাহে লাহে বলিউডৰ মাৰ্কেট ডাউন হৈছে। আমি এনেকৈ ক'ব নোৱাৰোঁ যে আমাৰ প্ৰডাক্ট বেয়া বা আমাৰ চিনেমা বেয়া। আমি কি কৰিব লাগে, আমি চবেই মিলি এতিয়া চিনেমা চোৱাৰ আমাৰ অভ্যাসটো হ'ব লাগে। তেতিয়াহে আমাৰ মানে অসমীয়া যোনটো জলিউড আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীখন আছে এইখিনি আমাৰ মানে ডেভেলপ হ'ব। মানে এনেকুৱা নহয় যে অসমীয়া চিনেমাৰ কাৰণে ভালো হ'ব আবেগেৰে আহিছে ভুলত একো নহয়। এনেকুৱা চিনেমা আগতে চাই বহুত ভাল ভাল চিনেমা অডিয়েঞ্চ এনেকেও গুচি গৈছে, বহুত বেয়া চিনেমাও চলি গৈছে। মানে সেইকাৰণে আমি আবেগেৰে আহিলে নহ'ব, চিনেমাখন ভালো হ'ব মানদণ্ড হ'ব লাগিব। বেকগ্ৰাউণ্ড ষ্টৰী মানে যিখিনি থাকে আৰু মানে মই আপোনাৰ জানিলোঁ এই চিনেমাখনত মানে সেইখিনি থাকিব বুলি আপোনাৰ কথা বতৰা কিমান এটা পাইছোঁ আৰু 14 তাৰিখে ৰাইজ আহক, আহি পেলাই চিনেমাখন চাওক। বহুত খুব কষ্ট কৰিছে দাদাসকলে, তাকে আমিও আহিম 14 অক্টোবৰ লগ পাই আছোঁ। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক আছে, সেই লিংকটোত গৈ আপোনালোকে এই চিনেমাখনৰ সম্পূৰ্ণ ট্ৰেইলাৰটো চাব পাৰিব। ধন্যবাদ।